লাগিবই মোদী চৰকাৰ হাই মোদী চৰকাৰ go back মোদী চৰকাৰ হুঁচিয়াৰ আমি নামানো আমাক নালাগে বিজেপি চৰকাৰ হাই বিজেপি চৰকাৰ go back মোদী হাই পানী কৰিব লাগিবই অসম চৰকাৰ হাই লাগিবই মোদী চৰকাৰ আগথু মোদী চৰকাৰ মুৰ্দাবাদ বিজেপি চৰকাৰ কাম নাই মোদী চৰকাৰ হাই মোদী চৰকাৰ go back মোদী চৰকাৰ হুঁচিয়াৰ আমি নামানো আমাক নালাগে বাংলাদেশী go back বাংলাদেশী হুঁচিয়াৰ বাতিল হ'ব লাগিবই বাতিল হ'ব লাগিবই আমি নামানো বনং লগাই দি আছে মোবাইল đánh mà thôi sao sân spin cái nó một là lang nangan lu oi oi khalang 1 minute 1 minute na 1 minute और वो सुधार के आप ही जानते हैं ना इसरे जाना को मैं इसरे जाना लोगों दूर है ना मंदो कोना को प्रॉब्लम ढला 1 minute अच्छा रहा लोगों ने लगे चलो ना क्यों नहीं ना भी चलो जो हालत दो বড়োসম ছাত্ৰ সন্থা আৰু খ্ৰীষ্টান জনগোষ্ঠীয় সংগঠনৰ আহ্বান মৰ্মে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বাতিল কৰাৰ দাবীত আজিয়ে কাৰ যিটো ৰুলছ ইমপ্লিমেণ্ট কৰা এই কাখন আমি নামানা এই বিৰোধীৰে আজি প্ৰতিবাদ কাৰ্যসূচী লোৱা হৈছে ডিফু আঞ্চলিক ছাত্ৰ সন্থাই আৰু লগতে এটা কথা স্পষ্টকৈ কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক জনাই দিব বিচাৰিছোঁ যে কা অসম আৰু উত্তৰ পূৰ্বাঞ্চল ৰাইজে কেতিয়াও মানা নাছিল আৰু নামানে আৰু কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে তেওঁলোকে কয় যে জাতি ভেটি মাটি ৰক্ষা কৰিম বুলি কৈ চৰকাৰে আজিৰ দিনটো দেখা পাইছে যে অবৈধ বিদেশীসকলক অসমত জাপি দিব এইটো কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু তাৰ লগে লগে তেওঁলোকে লাচিতৰ কথা কয় যদি লাচিতৰ কথা কওঁতে তেওঁলোকে যে কিয় পাহৰি গৈছে যে অসমৰ খিলঞ্জীয়াসকলক সুৰক্ষা দিব পৰা নাই চৰকাৰে যিমান লাখ ধৰি অবৈধ বিদেশীসকলক অসমত তেওঁলোকে জাপি দিব বিচাৰিছে অসমৰ ৰাইজ আৰু উত্তৰ পূৰ্বাঞ্চল ৰাইজ কেতিয়াও মানি ল'ব নোৱাৰে আৰু এটা কথা ঠিক যে অসম চৰকাৰে কৈছিলে যে বিটিডি এৰিয়া আৰু 6 শিডিউল এৰিয়া তাতে কি কয় তাতে কি কয় বেয়া বুলি কৈছে যদি আমাৰ বেয়া তেন্তে অন্য জিলাত কিয় ভাল গতিকে এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰক যদি লাখ বিদেশীসকলে অসমত জাপি দি পেলাই তেওঁলোকক যে নাগৰিকত্ব দিয়াৰ পিছত যে আমাৰ 6 শিডিউল এৰিয়া আৰু বিটেড এৰিয়া তেওঁলোকক যে সংস্থাপন নাপাব তেওঁলোকে থাকিব জেগাও নাপাব বুলি এইটো এটা ৰহস্য আছে আৰু এই দায় অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ ল'ব লাগিব আৰু আমাৰ কথা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ যে সদৌ ছাত্ৰ সন্থা আৰু খ্ৰীষ্টান জনগোষ্ঠীয় সংগঠনৰ ৰাজপথ গণতান্ত্ৰিকভাৱে আন্দোলন আৰু আইনৰ যুঁজ সমান্তৰালভাৱে চলিব আৰু যিটো 2019 চনত তেওঁলোকে ইমপ্লিমেণ্ট কৰিছিলে এই সময়ত 5 জন গৰাকী হত্যা কৰা গৈছে গতিকে এই হত্যা কৰা গৰাকীসকলক আজিলৈকে বিচাৰ হোৱা নাই অসম চৰকাৰ আজিলৈকে এই কথা কিয় লুকাই থৈছে এইটো প্ৰশ্ন হয় অসমৰ ৰাইজক আৰু দ্বিতীয় কথা হৈ গ'ল যে অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ তেওঁলোকে অকল নিজৰ ভোট বেংকৰ কাৰণতে আৰু তেওঁলোকৰ ধৰম লৈ ৰাজনীতি কৰাটো বন্ধ কৰিব লাগে বুলি আমি স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ আৰু আগন্তুক দিনতো আমাৰ এই আন্দোলন চলি যাব গণতান্ত্ৰিকভাৱে আৰু আইন যুঁজ বাবে আমাৰ অব্যাহত থাকিব আৰু অনাগত দিনত যেতিয়ালৈকে কাখন বাতিল নহয় তেতিয়ালৈকে অসমৰ ৰাইজ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজ কেতিয়াও শান্ত নহয় আৰু আহিব লগা দিনত আমাৰ এই গণতান্ত্ৰিকভাৱে আমাৰ আন্দোলনখন চলি যাব Long live! BJP, go back! BJP, go back!
back. Kasi pinilabang so effigy burning kind of Prangsi ke asu lapang ke 30 ethnic organization ahin pen kedam ason kacesong program tengpon bom lo son taksi tumi central government atum ka rules implement tang dera phi pini putho dipu regional anjot kalisi angkang pi asam angkang pi long sitame ka rules chok che lapang tum koi thek thepu aputhak kacesong padupon lak dipulong son taksi tum kipukang tung ke je asam lapang ke north east along amuni de tum aprang non ta non ke bang jilang ani da ka ke tum kroyune lapang kroi thek the labang ke hogalam lo hinielam bang ke je assam government bonon state central government bono alang tum dagbang po modida mebang po assam islam ning je po dagbang po karbilam ta chuning je gang lo labang ke pulo je ka ke karbiang long phan ke heno encils panda heno btd phanda heno ante ka phega district phan plain district phan ke mepu tangde mep lo dang tela tum lak illegal immigrants atum phan jong sidak citizenship ps lapen dak dothil lobang te poson sila tum monon phi karbiang long bang we de ji pulam chang gp tp hai ma gp hai atum la si non ke bang jilang ani tame nitum democratically lapen ge tum lohin ben seme tum ke chesong tonte athema la alang tum non supreme court long sidame case dobam hearing dobam ma hul sidame atum koson si latum unconditional lapen ge unlawful latum laso rules bang implement dalo la bang ke isi pelo poh latum phere meme lapen ke dhorom joine pen ke pathe joine pen tum vote bank policy ke claim pusi dak ang theklang dak lo la sidon ke bang jilang election a hot karbiang anglong arat no lapang ke asam angkang pi aras sidame chini me ke nang project bjp ke dharmo lam ke pathe joine lapen ke latum ke dharmo phansi pathe jot anpai development akam bang tum kityata etum asonson amunit ke paprang dunji kali development banune la sidon ke bang jilang ani sidame alang tum jong sila so implement ka jong si alang tum withdraw de lapen ke immediate withdraw de pang tedon ke bang jilang ani sidame tum democratic ateng sin tum chesong pon bom jilang Citizenship Amendment Act laki karbiang long lapen lima sao lapen asam long masih parlu long lepusi pulo ba implement long lepusi tenang an ke batai sistem cesong lo dong sila bangso aron rep patoi tipen bangso akar implement det pulo tenang itu asong hin ben ko an nitum 2019 aprang sidame nitu ke kai kroi kre pulo lapen ke asam ekor sidame dolo asam movement ang det asam ekor chetok lo asam ekor long close long tok dak sidolo 1971 post March 21 March pen aphi ke bang Bangladesh itu man ke asam long ke intum ke dengpon unelo athe labangso lapan influx ke bang ke nitum elam iki pendang lok itum ke dua dim ans menang lar proper demografi lapan ke geografi ta latum nang lar proper son haksi itu aprang da chesong pon bom lo lapen 2019 sidame nitum ka chesong a hot bang pho phan apran endet atuma phan people sipini ani tame police atum pang thek the lapan ke atum phan people sipini ani ta bisar enek thedelo kethono alamang ke je asam angkang pilong 60 area lapan ke btd area ke hoda ke ka ke heno pulo se me plain district bangke ke mepu la sini lipa moda pulo nona puthuji je jong si plain district ban heno nitum hangke tahon nitum hangke 60 lapan inglong aso tum hangke heno plain district ban mep long de monon phi la high illegal immigrants tum jong si hola plain district long dokok lo pulang te mo sakuri men pen bepar men pen atum itum inglong along lelong atum wang vedeima la sila solam ke atum cobai la pen ke atum dharmo lam pen vote bank policy capture phansi bjp sokar pini ani ta bela atum claim bom la sinon ke bang jilang election sidame rat atum chinip meken nang po pangthek nang po je latum okol latum dharmo la pen ke dharmo lam pen si atum potis ka pathui atum nitum ke bang jilang owe kimi tum han kama tha aja government masikali dong si patoi tipen ka implement det pulo tenang tum asu hin men ko an ka chesong RDP pon labang ke itum ke ceng ani pentame la aprang pename non pen sedame non ke bang jilang siname asam la pengen nori sangkang pike itum ke kitia da kroidek the la peng itum pulo je nitum chesong ponji la tame democratic hing pen la peng ke la so akaj repeal petit ba withdraw titik ta ke itum lo hin pename itum chesong pon bom lo Supreme Court long tame hearing do bom lo lapen ke itum democratic hin ben si itum la ka withdraw titik ka itum chesong pon bom ji